নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটিলৈ। আজি মই লৈ আহিছোঁ ছাগলী মাংসৰ এটি ৰেচিপি, জালুক আৰু অমিতাৰ সৈতে ছাগলী মাংস। বহুতে হয়তো এনেদৰে বনাই খাইছে, কিন্তু যিসকলে নাই খোৱা এবাৰ বনাই খাবচোন। খাবলৈ বিৰাটেই সোৱাদ হয়, লগতে বনাবলৈও ইজি। তেতিয়াহ'লে পলম নকৰি ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। মই ছাগলী মাংস 300 গ্ৰামমান ল'লোঁ আৰু ইয়াতে মই দৈ এড কৰিলোঁ 3 চামুচ, হালধি দিলোঁ 1 চামুচ। এতিয়া মই ইয়াত ৰেড চিলি পাউডাৰ অলপমান দিম, হাফ চামুচ, আৰু জিৰা পাউডাৰ দিম, হাফ চামুচে দিম। এতিয়া মিট মছলা দিলোঁ, হাফ চামুচতকৈ অলপমান বেছি। এইখিনি এতিয়া মই ভালকৈ মঠি ল'ম। এতিয়া ভালকৈ সানি লোৱাৰ পিছত মই আধা ঘণ্টাৰ কাৰণে ঢাকি থৈ দিম। আধা ঘণ্টাৰ পিছত মই বনাবলৈ ষ্টাৰ্ট কৰিলোঁ। কেৰাহীখনত তেল গৰম হৈ আহোঁতে মই চেনি 1 চামুচ দিলোঁ। চেনিখিনি যেতিয়া মিলি গ'ল তেতিয়া মই পিঁয়াজ এটা দিলোঁ, কাটি লোৱা পিঁয়াজ আছিলে দি দিলোঁ। তাৰপিছত সেইখিনি মই ৰঙচুৱাকৈ ভাজি ল'লোঁ। 2 মিনিটমান ৰঙচুৱাকৈ ভজাৰ পিছত মই এয়া আদা নহৰু বটাখিনি দিলোঁ। নহৰু 2টা আছিলে, আদা বেছি নাছিলে, কম আছিলে, 2-3 পিচমান আছিলে। আদা নহৰুৰ পৰিমাণটো মই অলপ বেছি কৰি দিছোঁ, আদা নহৰুৱে টেষ্টটো বেছি ভাল উঠায়। এইখিনি মই ভালকৈ এতিয়া ভাজি ল'ম। এইখিনি 2-3 মিনিটমান ভজাৰ পিছত এয়া মই মাংসখিনি লৈ আহিলোঁ। এতিয়া এইখিনি মই ইয়াতে দি দিলোঁ। এইখিনি ভালকৈ লৰাই ল'ম। এতিয়া এটা হাতেৰে মোবাইল ধৰি ধৰি ভিডিঅ' কৰি থকাৰ কাৰণে মোৰ হয়তো ভালকৈ আপোনালোকে ভিডিঅ'টো ধৰিব পৰা নাই। তথাপিও যিমান দূৰ পাৰোঁ ট্ৰাই কৰিছোঁ দেখুৱাবলৈ। এইফালে মই অমিতা এফাল আৰু আলু এটা কাটি ল'লোঁ। অমিতাৰ পিচকেইটা ডাঙৰ ডাঙৰে কৰিছোঁ। মাংসখিনিত নিমখ দি দিলোঁ সোৱাদ অনুসৰি। এতিয়া এইখিনি অকণমান সময়ৰ কাৰণে ঢাকি থ'ম। তাৰপিছত 5 মিনিটৰ পিছত এইখিনি ঢাকনি এৰাই মই অমিতা আৰু আলুখিনি দি পেলাই ভালকৈ অলপমান সময় ভাজিম, লৰাই লৰাই। 4 মিনিটমান মই এনেকৈ ভাজিলোঁ। এতিয়া আকৌ ঢাকনিখন দি দিম ইয়াতে। অলপ পিছত ঢাকনি এৰাই চালোঁ, এইখিনি প্ৰায় ভজা গৈছে। মই ইয়াতে গৰম পানী কৰি থৈছিলোঁ, পানী দি দিছোঁ। পানী অলপ বেছিকৈ দিম, কাৰণ মই যিহেতু মাংসখিনি প্ৰেছাৰত নিদিওঁ, মই পানীতে সিজাব লাগিব, গতিকে পানী অলপ বেছিকৈ দিছোঁ। এতিয়া এইখিনি ভালকৈ লৰাই দি মই ঢাকনিখন মাৰি থৈ দিম। চিচা বাতি এটাত মই গৰম মছলা এচামুচ আৰু ৰেড চিলি পাউডাৰ এচামুচ লৈ ল'লোঁ। আৰু এইখিনি এতিয়া মই গৰম পানী অকণমান দি ভালকৈ মিক্স আপ কৰি ল'ম। বিশ মিনিটৰ পিছত মই ঢাকনিখন এৰুৱাই দিলোঁ। এতিয়া মাংস পূৰা উতলি আছে। ইয়াতে মই এইখিনি দি দিম। এতিয়া মই এইখিনি আৰু 15 মিনিটমান ঢাকনিখন লগাই ৰাখি দিম কম জুইত, মিডিয়াম ফ্লেমত। এইফালে মই জালুক কেইটামান পিচি ল'লোঁ
আৰু এইকেইটা মই এতিয়া মাংসখিনি দি দিম 15 মিনিটৰ পিছত। এয়া মই জুইখিনি কমাই থোৱা আছে সেইখিনি দি দিলোঁ। এয়া ভালকৈ লৰাই এতিয়া ল' ফ্লেমত দি ঢাকনিখন লগাই আৰু 10 মিনিট ৰাখি দিম। আৰু ধুনীয়াকৈ ভাঙি এইফালে চাওক মোৰ এই অমিতাবোৰ ভাঙি গৈছে, সিজিছে ধুনীয়াকৈ। মই এয়া হেতাৰে ভাঙি দিয়া নাই, নিজে সিজিছে। এইফালে মোৰ মাংস ৰেডি হৈ গ'ল। দেখাত চাওকচোন কি টেষ্টি যেন লাগিছে আৰু খাবলৈও বিৰাটেই সোৱাদ হৈছে। আজি ভাবিলোঁ কলপাততে খাওঁ বুলি, আৰু সেয়েহে কলপাতখন ধুই মেলি আনি কাঁহীখনৰ ওপৰত দি ল'লোঁ আৰু ইয়াতে ভাতকেইটা বাঢ়ি ল'লোঁ। আজিৰ ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে বাৰু? যদি ভাল পাইছে কমেণ্ট এটা কৰি জনাবচোন। আৰু যিসকলে এনেকৈ বনাই খোৱা নাই এবাৰ ট্ৰাই কৰি চাব, নিশ্চয় ভাল পাব। যদি আজি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এটা নতুন ভিডিঅ' লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। বাই বাই। খাৰণী